নমস্কাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা AI হৈছে বৰ্তমান সময়ৰ আটাইতকৈ চৰ্চিত বিষয় এই মুহূৰ্ততে আপুনি যদি গুগল প্লে ষ্ট'ৰ খুলি চায় নাইবা এপল এপ ষ্ট'ৰ তেনেহ'লে দেখিব দুইটা প্লেটফৰ্মেই অসংখ্য AI টুলেৰে ভৰি আছে ChatGPT, Copilot, Gemini, Rano ML, Perplexity বা অন্য হ'লেও হোৱাটছএপত উপলব্ধ মেটা এনেকুৱা এটা নহয় এটা AI টুল ব্যৱহাৰ কৰাৰ অভিজ্ঞতা নিশ্চয় ইতিমধ্যে আপোনাৰ হৈছে ইউটিউবৰ ভিডিঅ' ৰেকমেণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি মহাকাশ বিজ্ঞানলৈকে শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰি যুদ্ধৰ ক্ষেত্ৰলৈকে বৰ্তমান দৰাচলতে মানুহৰ কোনো এনেকুৱা কাম কাজ নাই য'ত এআইৰ ব্যাপক ব্যৱহাৰ হোৱা নাই এআই হৈছে এনে এক প্ৰযুক্তি যি মেচিনক মানে কম্পিউটাৰক মানুহৰ দৰে বিভিন্ন বৌদ্ধিক কাম কাজ কৰাত পাকৈত কৰি তোলে বৌদ্ধিক কাম কাজ মানে এনেকুৱা কাম কাজ যিবিলাক কাম কাজ কৰিবলৈ বুদ্ধিমত্তাৰ প্ৰয়োজন হয় মানে মগজু ব্যৱহাৰ নকৰিলে যিবিলাক কাম কৰিব পৰা নাযায় যেনে ধৰক খুব ধুনীয়াকৈ কাৰোবাৰ সৈতে বাৰ্তালাপ কৰা বিভিন্ন সমস্যা সমাধান কৰা সিদ্ধান্তত উপনীত হোৱা পূৰ্বানুমান কৰা নানান সৃষ্টিশীল কাম কৰা ইত্যাদি অৱশ্যে এইখিনিতে এটা কথা কোনো এটা প্ৰযুক্তি যদি পুৰণি আৰু বহুল ব্যৱহৃত হৈ পৰে তেনেহ'লে তাক এআই বুলি কোৱা নাযায় যেনে ফেচ ৰিকগনিশ্যন মানে আমাৰ মুখখন দেখুৱাই দিলে যে ফোনবিলাক খোল খাই যায় দুৱাৰ খোল খাই যায় ই এটা চমকপ্ৰদ এআই প্ৰযুক্তি আছিল এটা সময়ত কিন্তু সৰ্বত্ৰ উপলব্ধ হোৱাৰ বাবে মানে সকলোৰে হাতে হাতে উপলব্ধ হোৱাৰ বাবে আৰু পুৰণি হৈ পৰাৰ বাবে ইয়াক বৰ্তমানে এআই বুলি কোৱা নাযায় তাৰ মানে এআই হ'বলৈ হ'লে প্ৰযুক্তি এটা নতুন হ'ব লাগিব কম ব্যৱহৃত হ'ব লাগিব আৰু তাৰ চমক দিব পৰা ক্ষমতা এটা থাকিব লাগিব এতিয়া হওক আমি চিনাকি হওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ আটাইতকৈ জনপ্ৰিয় ভাগটোৰ সৈতে জেনেৰেটিভ এআই জেনেৰেটিভ এআই মানে হৈছে সৃষ্টিশীল এআই জেনেৰেটিভ এআই টুলবোৰ বিভিন্ন সৃষ্টিশীল কামৰ লগত জড়িত ইহঁতৰ কোনোটোৱে ছবি আঁকে যেনে মিড জাৰ্নি ডাল-ই লিঅ'নাৰ্ডো এআই কোনোটোৱে সংগীত সৃষ্টি কৰে যেনে চাউণ্ড ৰ আইভা তেনেদৰে ভিডিঅ'গ্ৰাফী কৰা টুলো আছে যেনে চিন্থেছিয়ৰ ৰানৱে আৰু আছে কিছুমান অতি বিশেষ এআই মডেল যাক কোৱা হয় LLM আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ক্ষেত্ৰখনত এই LLM সমূহৰ গুৰুত্ব অপৰিসীম সেয়েহে ইহঁতৰ বিষয়ে আমি ইয়াত অকণমান আলোচনা কৰিম LLM বা লাৰ্জ লেংগুৱেজ মডেলবোৰ হৈছে ভাষা সাহিত্যৰ সৈতে জড়িত এআই মডেল ইহঁতৰ কাম হৈছে মানুহৰ ভাষা শিকা আৰু বিভিন্ন ভাষাৰ লগত জড়িত কাম কৰা ভাষা শিকাবৰ বাবে LLMবোৰক বৃহৎ পৰিমাণৰ টেক্সট ডেটা মানে লিখিত সমল এনালাইচিছ কৰিবলৈ দিয়া হয় এই কামটোক আমি ঠিক পঢ়া বুলি ক'ব পাৰোঁ সহজ ভাষাত কিন্তু LLMবোৰে পঢ়ে কি ইহঁতে পঢ়ে ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটত উপলব্ধ বৃহৎ পৰিমাণৰ লেখামেলা বিভিন্ন লেখকৰ গ্ৰন্থাৱলী আৰু আমি যে ভাল বেয়া কমেণ্টবোৰ য'তে ত'তে লিখোঁ সেইবিলাকো ইহঁতে আনকি পঢ়ে অৱশ্যে এই পঢ়া শুনাটোক আমি সম্পূৰ্ণৰূপে মানুহৰ পঢ়া শুনাৰ লগত তুলনা কৰিব নোৱাৰোঁ মানুহৰ দৰে LLMবোৰে শব্দ বা বাক্যবোৰৰ অৰ্থ বুজিবৰ কাৰণে চেষ্টা নকৰে তাৰ সলনি ইহঁতে বুজিবলৈ চেষ্টা কৰে বিভিন্ন পেটাৰ্ণবোৰ মানে ভাষা এটাৰ বাক্য গঠন কৰা পেটাৰ্ণ বিভিন্ন শব্দ ব্যৱহাৰ কৰা পেটাৰ্ণ ইত্যাদি ইহঁতৰ কাৰণে আটাইতকৈ জৰুৰী বস্তুটো হৈছে ষ্টেটিষ্টিকেল মানে পাৰিসংখ্যিক ডেটা ধৰক নিৰ্দিষ্ট এটা যদি শব্দ থাকে তাৰ সৈতে আটাইতকৈ ঘনাই ব্যৱহাৰ হোৱা শব্দবিলাক কি নিৰ্দিষ্ট 2-3টা শব্দ যদি একেলগে থাকে সিহঁতৰ সৈতে বেছিকৈ কোনকেইটা শব্দ ব্যৱহাৰ হয় উদাহৰণস্বৰূপে ধৰক ভাৰত আৰু ৰাজধানী এই দুটা শব্দৰ সৈতে সততে ব্যৱহাৰ হোৱা শব্দকেইটা কোনকেইটা ঠিক তেনেকৈ মই আৰু ভাত এই দুটা শব্দৰ সৈতে বেছিকৈ ব্যৱহাৰ হোৱা শব্দটো কোনটো এইদৰে ষ্টেটিষ্টিকেল ডেটাৰ ওপৰত নিৰ্ভৰ কৰি LLMবিলাকে বাক্য এটাত ব্যৱহাৰ হ'বৰ বাবে আটাইতকৈ উপযুক্ত শব্দবিলাক নিৰ্বাচন কৰে ই হৈছে এক প্ৰকাৰৰ মেচিন লাৰ্ণিং আৰু মেচিন লাৰ্ণিঙৰ জৰিয়তে মানুহৰ ভাষা শিকি LLMবিলাকে বিভিন্ন ধৰণৰ ভাষিক সাহিত্যিক কাম কৰিব পৰা হয় ইহঁতে বিভিন্ন ধৰণৰ সৃষ্টিশীল লেখামেলা কৰিব পাৰে গল্প কবিতা প্ৰবন্ধ এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ অনুবাদ কৰিব পাৰে মানুহৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব পাৰে দীঘল লেখা তাৰ সাৰাংশ লিখিব পাৰে আৰু টেক্সট টু স্পীচ ছফ্টৱেৰবিলাকৰ সহযোগত ইহঁতে মানুহৰ সৈতে মৌখিকভাৱেও বাৰ্তালাপ কৰিব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এই শব্দ দুটা প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল এজন আমেৰিকান গণিতজ্ঞই 1955 চনত তেওঁৰ নাম আছিল জন মেকাৰ্থি তাৰ পিছৰ বছৰতে আমেৰিকাৰ ডাৰ্টমাউথ কলেজত AI বিষয়ে পাঠ্যক্ৰম আৰম্ভ হয় গতিকে AI এটা একেবাৰে নতুন বিষয় নহয় দীৰ্ঘদিন ধৰি মানুহে ইয়াৰ বিকাশৰ বাবে কাম কৰি আহিছে কিন্তু 2022 চনত OpenAI নামৰ আমেৰিকান কোম্পানীটোৱে এটা চাটবট মুকলি কৰে তাৰ নাম হৈছে ChatGPT অত্যন্ত বুদ্ধিমান এই চাটবটটো মুকলি হোৱাৰ লগে লগে তথ্য প্ৰযুক্তি জগতত এক খলকনিৰ সৃষ্টি হয় ক'বলৈ গ'লে সেই সময়ৰ পৰা এক প্ৰকাৰৰ AI ৰেভলিউশ্যন মানে AI বিপ্লৱৰ আৰম্ভ হয় আৰু আমাৰ দৰে সাধাৰণ মানুহৰ মাজতো AI বিষয়ৰ চৰ্চা হ'বলৈ আৰম্ভ কৰে এই AI বিপ্লৱৰ পৰা যিটো কোম্পানী আটাইতকৈ বেছি লাভান্বিত হ'ল সেই কোম্পানীটো হৈছে জনসন হুৱাঙৰ এনভিডিয়া ইউ এটা আমেৰিকান কোম্পানী আৰু ই অন্যান্য কামৰ লগতে
AI ডেভেলপমেণ্টৰ বাবে অতি জৰুৰী GPU বা গ্ৰাফিক প্ৰচেছিং ইউনিট চিপ নিৰ্মাণ কৰে। পৃথিৱীৰ আটাইবোৰ শীৰ্ষ টেক কোম্পানী হৈছে এনভিডিয়াৰ গ্ৰাহক। 2022 চনৰ পৰা এনভিডিয়াৰ শ্বেয়াৰৰ মূল্য এনেদৰে বাঢ়িবলৈ আৰম্ভ কৰে যে 2 বছৰৰ ভিতৰতে এনভিডিয়া হৈ পৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানী। আৰু এই দ্ৰুত ঊৰ্ধ্বমুখী যাত্ৰাত এনভিডিয়া এপল, এলফাবেট, আমাজন আৰু মাইক্ৰছফ্টৰ দৰে কোম্পানীক পিছপেলাই থৈ যায়। ইয়াৰ মাজতে জো বাইডেন প্ৰশাসনে এনভিডিয়াৰ আটাইতকৈ উন্নতমানৰ চিপবোৰ চীনলৈ ৰপ্তানি কৰাটো নিষিদ্ধ কৰে। এইখিনিতে উল্লেখ কৰাটো ভাল হ'ব যে আমেৰিকা আৰু ইয়াৰ সহযোগী দেশসমূহৰ চীনৰ প্ৰতি খুব এটা ভাল ভাৱ নাই, বিশেষকৈ চীনা কোম্পানীবোৰৰ প্ৰতি খুব এটা ভাল ভাৱ নাই। ইয়াৰ কেইবাটাও কাৰণ আছে। প্ৰথমতে হৈছে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি থেফ্ট বা বৌদ্ধিক সম্পদ চুৰি। বৌদ্ধিক সম্পদ মানে হৈছে এনেকুৱা বস্তু যিবিলাক আমি মগজু খটুৱাই সৃষ্টি কৰোঁ। মই কবিতা এটা লিখিলোঁ, সি মোৰ বৌদ্ধিক সম্পদ। কোনোবাই নতুন প্ৰযুক্তি এটা উদ্ভাৱন কৰিলে, সি তেওঁৰ বৌদ্ধিক সম্পদ। বহু চীনা কোম্পানীৰ বিৰুদ্ধে আমেৰিকা, জাপান, স্পেইন আদি দেশৰ বৌদ্ধিক সম্পদ বা প্ৰযুক্তি চুৰ কৰাৰ অভিযোগ আছে। আমেৰিকান কংগ্ৰেছৰ এটা এষ্টিমেট মতে আমেৰিকাই প্ৰতি বছৰে $100 হেৰুৱাবলগীয়া হয় একমাত্ৰ চীনা কোম্পানীবোৰে কৰা বৌদ্ধিক সম্পদ চুৰিৰ বাবে। দ্বিতীয় কাৰণটো হৈছে তথ্যৰ সুৰক্ষা। 2017 চনত চীনা চৰকাৰে এখন আইন প্ৰণয়ন কৰে যাৰ নাম হৈছে নেশ্যনেল ইণ্টেলিজেন্স এক্ট। এই আইন অনুসৰি যিকোনো চীনা কোম্পানীয়ে পৃথিৱীৰ যিকোনো গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা তথ্য প্ৰয়োজন হ'লে চৰকাৰক প্ৰদান কৰিবলৈ বাধ্য। আপোনালোকে জানেই যে আমাৰ ফোনবিলাকে, আমি ব্যৱহাৰ কৰা এপ্লিকেশ্যনবিলাকে আমাৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰে আৰু তাৰ ভিতৰত কিছুমান অত্যন্ত গোপনীয়, অত্যন্ত চেঞ্চিটিভ তথ্যও থাকে। গতিকে এই তথ্যসমূহ কিমান বেছি সুৰক্ষিত এই কোম্পানীবিলাকৰ হাতত, এইটো এটা অতি জৰুৰী আৰু জটিল প্ৰশ্ন আচলতে। অৱশ্যে তথ্য সুৰক্ষাৰ ক্ষেত্ৰত আমেৰিকান কোম্পানীবিলাকৰ সন্দেহৰ ঊৰ্ধত নহয়। কিন্তু চীনা কোম্পানীবোৰৰ প্ৰতি বেছিকৈ আঙুলি উঠোৱা হয় বিশেষকৈ এই 2017 চনৰ আইনখনৰ দোহাই দি। আৰু লগতে আছে আমেৰিকা আৰু চীনৰ মাজৰ প্ৰতিযোগিতাৰ কথাটো। এসময়ত ছোভিয়েট ৰাছিয়াৰ সৈতে আমেৰিকাৰ প্ৰতিযোগিতা চলিছিল শ্ৰেষ্ঠত্বৰ বাবে, আধিপত্যৰ বাবে। বৰ্তমান সময়ত আমেৰিকাৰ প্ৰতিদ্বন্দ্বী হৈছে চীন। বাকী বহু ক্ষেত্ৰত চীনে আমেৰিকাৰ সমানেই উন্নতি কৰিছে বুলি ক'ব পাৰি, কিন্তু চিপ নিৰ্মাণৰ ক্ষেত্ৰত চীন কিন্তু স্বাৱলম্বী নহয়। ক'বলৈ গ'লে AI চিপৰ ক্ষেত্ৰত এনভিডিয়াৰ একচেটিয়া আধিপত্য মানে মনোপলি আছে। আৰু এনভিডিয়াৰ পৰা চিপ নাপালে চীনে AI প্ৰযুক্তিৰ ক্ষেত্ৰত খুব বেছি আগুৱাব নোৱাৰে। গতিকে এই নিষেধাজ্ঞা, যিটো নিষেধাজ্ঞাৰ কথা আমি পাতি আছোঁ, সেই নিষেধাজ্ঞাৰ প্ৰধান কাৰণ ইও এটা। কিন্তু সমস্ত বাধা অতিক্ৰম কৰি যোৱা জানুৱাৰী মাহত ডিপচিক নামৰ এটা চীনা কোম্পানীয়ে এটা নতুন AI মডেল মুকলি কৰিলে যাৰ নাম হৈছে ডিপচিক R1। এই মডেলটো নিৰ্মাণ কৰা হৈছিল তেনেই কম খৰচত আৰু ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল পুৰণি সস্তীয়া GPU চিপ। কিন্তু প্ৰাৰম্ভিক পৰীক্ষা নিৰীক্ষাৰ পিছতে গম পোৱা গ'ল যে এই মডেলটো অন্য অতি ব্যয়বহুল আমেৰিকান মডেলসমূহৰ সমানেই দক্ষ। বিশেষকৈ গণিতীয় সমস্যা সমাধান, ৰিজনিং আৰু কোডিঙৰ ক্ষেত্ৰত এই মডেলটোৱে প্ৰদৰ্শন কৰা দক্ষতা দেখি সকলো আচৰিত হ'ল। লগে লগে আমেৰিকান শ্বেয়াৰ মাৰ্কেটত লাগিলে হাহাকাৰ। এটাৰ পাছত এটা আমেৰিকান টেক কোম্পানীৰ শ্বেয়াৰৰ মূল্য তললৈ নামিবলৈ ধৰিলে। টেছলা নামিল, এলফাবেট মানে গুগল নামিল, আমাজন নামিল, মেটা নামিল, ব্ৰডকম, অৰেকল নামিল আৰু লগতে নামিল এনভিডিয়া। এনভিডিয়াই এটা দিনৰ ভিতৰতে হেৰুৱালে প্ৰায় $600 বিলিয়ন। ভাৰতীয় মূল্যত এই পৰিমাণ হ'ব প্ৰায় 50 লাখ কোটি টকা। ই এক অভিলেখ। আজিলৈকে শ্বেয়াৰ মাৰ্কেটত কোনো কোম্পানীয়ে এটা দিনৰ ভিতৰত ইমান বৃহৎ পৰিমাণৰ লোকচান ভৰা নাই। ইমান দিনে ভাবি থকা হৈছিল যে AI প্ৰযুক্তিৰ ক্ষেত্ৰত আমেৰিকান কোম্পানীবোৰ অপ্ৰতিদ্বন্দ্বী। কিন্তু ডিপচিকৰ আৱিৰ্ভাৱে সকলোকে বুজাই দিলে যে এই প্ৰযুক্তিৰ ক্ষেত্ৰত চীনো কিন্তু খুব বেছি পিছ পৰি থকা নাই। ইতিমধ্যে মাইক্ৰছফ্টৰ সত্যা নাডেলাকে আৰম্ভ কৰি পৃথিৱীৰ বিভিন্ন শীৰ্ষ টেক এক্সপাৰ্টে এই ডিপচিক মডেলটোৰ প্ৰশংসা কৰিছে। আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও ৰাজহুৱাকৈ ডিপচিকৰ কথা উল্লেখ কৰি আমেৰিকান কোম্পানীবোৰক সচেতন হ'বলৈ আহ্বান জনাইছে। পিছে AI শ্ৰেষ্ঠত্বৰ এই দৌৰত চীনে আমেৰিকাক আমি পৰাস্ত কৰিলে বুলি ক'ব নোৱাৰোঁ। কাৰণ আমেৰিকাৰ হাততে আটাইতকৈ উন্নতমানৰ চিপবোৰ আছে, পৃথিৱীৰ আটাইতকৈ ভাল AI এক্সপাৰ্টবোৰ আমেৰিকাতে আছে। গতিকে আমেৰিকাই নিশ্চিতভাৱে প্ৰত্যুত্তৰ দিব, এইটো কিন্তু সঁচা। পিছে এটা কথা ন দি ক'ব পৰা যায় যে অনাগত সময়ত এই AI শ্ৰেষ্ঠত্বৰ যুঁজখন আৰু অধিক আকৰ্ষণীয় হ'ব। এইখিনিতে প্ৰশ্ন হয়, আমি ক'ত আছোঁ? মানে AI প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ দেশখনে, ভাৰতবৰ্ষই উন্নতি কৰিব পাৰিছেনে? এই প্ৰশ্নটোৰ উত্তৰটো খুব বেছি আশাব্যঞ্জক নহয়। বৰ্তমান সময়লৈকে ভাৰতৰ নিজা LLM নাই। চীন বা আমেৰিকাৰ তুলনাত ভাৰতবৰ্ষত AI বিশেষজ্ঞৰ সংখ্যাও কম আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে আবণ্টিত ধনৰ পৰিমাণো ভাৰতত যথেষ্ট কম। তথাপি দুই এটা আশাৰ খবৰ অৱশ্যে আছে। মুম্বাইত ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰথমখন AIৰ বাবে ডেডিকেটেড বিশ্ববিদ্যালয় স্থাপন হৈছে। নতুন নতুন AI ষ্টাৰ্টআপ গঢ়ি উঠিছে দৈনিক। লগতে ভাৰতৰ তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে অহা 10 মাহৰ ভিতৰত ভাৰতে নিজাকৈ LLM নিৰ্মাণ কৰি উলিয়াব।
ই এটা ডাঙৰ ঘোষণা আৰু প্ৰতিজন সচেতন ভাৰতবাসীয়ে সেই দিনটোলৈ আগ্ৰহেৰে অপেক্ষা কৰি থাকিব কাৰণ এই কথা ইতিমধ্যে নিশ্চিত হৈ পৰিছে যে যিখন দেশৰ হাতত আটাইতকৈ উন্নত AI প্ৰযুক্তি থাকিব সেইখন দেশেই ভৱিষ্যতৰ পৃথিৱীত আধিপত্য চলাব নমস্কাৰ